মিছাটো শুনিবলৈ ভাল লাগে যেতিয়া সঁচাটো আগৰে পৰাই জনা থাকে। শত্ৰু বনাবলৈ তুমি মাৰপিট কৰিব নালাগে। তুমি ভাল কাম কৰি যোৱা, চাবা শত্ৰু এনেকৈয়ে হৈ যাব। যি ব্যক্তিয়ে নাৰীক সন্মান নিদিয়ে সেই ব্যক্তিয়ে নিজৰ মাকো সন্মান দিব নোৱাৰে। জীৱনৰ ৰাস্তা অকলে অকলে খোজকাঢ়ি যোৱাটো কঠিন, একো নহয়, কিন্তু কাৰোবাৰ হাতত ধৰি বহুখিনি পথ যোৱাৰ পাছত সেইখিনিৰ পৰা উভতি অহাটো বহুত কঠিন। অতীতে তোমাক আঘাত দিব, ভৱিষ্যতে তোমাক সপোন দেখাব আৰু বৰ্তমান সময় তোমাৰ কাষত থাকিব। সেয়ে তুমি বৰ্তমানক লৈ ভাবা। জীৱনত একো কৰিব পাৰোঁ বা নোৱাৰোঁ, কিন্তু মোৰ মা দেউতাক যেন সুখত ৰাখিব পাৰোঁ। বৰ্তমানৰ বাস্তৱতা: ৰাজপ্ৰসাদৰ নিচিনা ডাঙৰ ঘৰ, অথচ পৰিয়াল সৰু। বেংক বেলেঞ্চ বহুত, কিন্তু মনত শান্তি নাই। হাতত দামী ঘড়ী, অথচ সময়ৰ অভাৱ। হাজাৰ হাজাৰ ফেচবুক বন্ধু, কিন্তু বিপদৰ সময়ত কোনো কাষত নাই। যদি কোনোবাই তোমাক নেদেখাকৈয়ে ভাল পাই পেলায়, তেনেহ'লে সেই ভাল পোৱাৰ গভীৰতা বহুত বেছি। কাৰণ সি তোমাৰ সৌন্দৰ্য দেখি ভাল পোৱা নাছিল, সি ভাল পাইছিল তোমাৰ মনটোক দেখি। জীৱনৰ যুদ্ধত অকলেই যুঁজিব লাগিব। মানুহে মাথো সান্তনা দি যাব, কাষত কোনোৱেই নাথাকিব। জীৱনত আপুনি যিয়ে নকৰক কিয় মূৰ্খৰ লগত কেতিয়াও তৰ্ক নকৰিব, কাৰণ জিকিবতো নোৱাৰিবই, ওলোটাই আপোনাৰ সন্মানহে যাব। কোনোবাই তোমাক আঘাত দি কথা ক'লে তাৰ লগত তৰ্ক নকৰি ওলোটাই তাৰ কাৰণে প্ৰাৰ্থনা কৰা। নিশ্চয় তুমি যি কৰিবা তাৰ অনুৰূপ পাবা। পৃথিৱীৰ সকলোতকৈ ভয়ংকৰ প্ৰাণীবিধ হ'ল মানুহ। ইহঁতে নিজৰ স্বাৰ্থৰ কাৰণে সকলো কৰিব পাৰে।